হাই বন্ধু বান্ধৱীসকল, সকলোকে আপোনালোকক মোৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। এটা মই বস্তু ধুনীয়াকৈ দেখুৱাম। এতিয়া মই মাহঁতৰ ঘৰত যাব ওলাইছোঁ বিহু বুলি। এই দেখিছেনে, 2024 চনৰ ফাগুন মাহৰ লাষ্টত মই এই কপৌজোপা মাহঁতৰ ঘৰৰ পৰা আনি লগাইছিলোঁ। যোৱা বছৰ ফাগুন চৈতৰ লাষ্টত দুটা কপৌ ফুলিছিলে, এইবাৰ আকৌ এপাহ ফুলিছে। দেখিছেনে কি ধুনীয়া। এমাহতে কপৌ মই ফুলাই দিছোঁ। যোৱা বছৰ 2024-ত, এইবাৰ 25 চনত এটা ফুলিছে। কেনেকুৱা লাগিছে মোৰ ফুলজোপা আপোনালোকে কমেণ্টত জনাবচোন। আৰু আপোনালোকে মোক মৰম সাহস দি যাব। আৰু কিমাননো মোৰ চাবোনৰ ভিডিঅ'বোৰ চাব, মাজে মাজে বাহিৰৰ ভিডিঅ'বোৰো দেখুৱাব চেষ্টা কৰোঁ। এতিয়া মই মাৰ ঘৰত যাম বিহু বুলি। সকলোৱে মোক আশীৰ্বাদ কৰিব আৰু মোৰ ভিডিঅ'বোৰ চাই যাব। বাই, ধন্যবাদ।